কবিতাটিৰ শিৰোনামা আজি তোমালৈ বৰকৈ মনত পৰিছে। আজি তোমালৈ বৰকৈ মনত পৰিছে। নেজানো মোলৈ তোমাৰ মনত পৰিছেনে নাই। মাজে মাজে ভাবোঁ মোক অকলশৰে এৰি তুমি কিয় আঁতৰি গ'লা। তুমি যিখন ঠাইলৈ গ'লা সেই ঠাইৰ পৰাতো উভতি আহিব নোৱাৰা। কিয় গুচি গ'লাগৈ তুমি তেনে ঠাইলৈ। আজি বৰ অকলশৰীয়া যেন লাগিছে। পুৱাৰ বৰষুণজাক দেখি আজি আকৌ মন গ'ল তোমাৰ সৈতে একেলগে বৰষুণৰ গান এটি গাবলৈ, তোমাৰ সৈতে হাঁহি ধেমালি কৰিবলৈ। কিন্তু তুমিতো উভতি আহিব নোৱাৰা জুনৰ দেশৰ পৰা, কাৰণ তুমি তাতেই বৰ সুখী। মোৰ অকলশৰীয়া হৃদয়ে তোমাক আজিও বিচাৰে। যদি তুমি মোক বিচৰা সেই মৃদু বতাহজাকৰ হাততেই পঠিয়াব পাৰিবা তোমাৰ হৃদয়ৰ বতৰা। নৈৰ পাৰত বহি তোমাক বহু কথাই ক'লোঁ আৰু তুমিও নীৰৱে শুনিলা। আজিলৈ বিদায় মাগিলোঁ, আবেলিৰ বেলিও পৰিবলৈ হ'ল। তোমাৰ হৃদয়ৰ বতৰা ল'বলৈ আকৌ আহিম দিখৌ নৈৰ পাৰত, এজনে আনজনৰ হৃদয়ৰ বতৰা ল'বলৈ। তুমিও আহিবা দিখৌ নৈৰ সেউজীয়া পাৰত। আকৌ ক'লোঁ তোমালৈ বৰকৈ মনত পৰিছে।